কাজিৰঙাত সুৰৰ লহৰে আকৃষ্ট কৰিছে দেশী বিদেশী পৰ্যটকক। কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ এটা বিশেষ সংগ্ৰহালয় আৰু সংগ্ৰহালয়টোত আছে 100ৰো অধিক থলুৱা বাদ্য। অসমৰ প্ৰায় সকলো জাতি জনগোষ্ঠীৰ থলুৱা বাদ্য আছে এই সংগ্ৰহালয়টোত আৰু সংৰক্ষণ কৰা হৈছে চুবুৰীয়া ৰাজ্যৰো বহু কেইবিধ লোকবাদ্য। অসমৰ লোক সংস্কৃতিৰ থলুৱা বাদ্যসমূহক চিনাকি কৰাই দিয়ে এজন যুৱকে। ইমদাদুৰ ৰহমান নামৰ যুৱকজনে পৰ্যটকৰ আগত বৰ্ণন কৰে এইসমূহৰ ইতিবৃত্ত। সংগ্ৰহালয়টোত আছে বিভিন্ন ধৰণৰ পেঁপা, বাঁহী, টকা আৰু টোকাৰী, দুতৰা, ঢোল, খোল, তাল, নেগেৰা, গগনা আৰু আপুৰুগীয়া বাঘ, ধেনু আদিয়ে বিপুল সমাদৰ লাভ কৰিছে দেশী বিদেশী পৰ্যটকৰ। ইয়াৰ আঁৰৰ কথাখিনি হৈছে মোৰ গুৰু দ্বিজেন গগৈ ছাৰ, শিৱসাগৰৰ। ছাৰে এই গোটেই বাদ্যখিনি বনাই ইয়াত দান কৰিছে আৰু মই তেখেতৰ ঘৰত থাকি বিনামূল্যে এইখিনি শিকা ছাৰৰ পৰা। আৰু মোৰ নাম ইমদাদুৰ ৰহমান। দুই এটা আৰু দেখাওঁ অলপ। ইয়াত বিভিন্ন সুতুলি, গগনা, বাঁহী, পেঁপা, দুতাৰা, টোকাৰী, আনন্দ লহৰী, একতাৰা, জেংটং, ভুটং, নিটং, বাদুং ডুঙা, বাদুং দুপ্পা, ৰাভাসকলৰ কাৰানল, মুৰি ঠাই, কং আছে, ধুনকং, বৰকং, নেপালী গোৰ্খাসকলৰ খোল আছে, এনেকে। আৰু ছাৰে নিজে সৃষ্টি কৰা বাদ্য কেইটামানো আছে ইয়াতে।